যোৱা নিশা এটা বিশেষ এক খবৰৰ সূত্ৰৰ পম খেদি আমি পুৱতি নিশা এটা অভিযান চলাইছিলোঁ। শিলচৰ চহৰৰ শিৱাজী নগৰ অঞ্চলত আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু এই অভিযান কালত আমি দুজনকৈ ব্যক্তি যি সক্ৰিয়ভাৱে সমগ্ৰ বৰাক ভেলীত IPLৰ জুৱা চলাই আছিলে এই দুইজন ব্যক্তিক আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ আৰু এৰেষ্ট কৰাৰ লগতে তেওঁলোকৰ পৰা আমি বৃহৎ পৰিমাণৰ নগদ ধন আমি 39 লাখ টকা মানে 39 লাখ টকা আমি তাৰ পৰা বৰামদ কৰিছোঁ, জব্দ কৰিছোঁ আৰু আইনমতে আমি সিজ কৰিছোঁ। আৰু বৰ্তমান সময়ত তেওঁলোকৰ পৰা আৰু খানতালাচি চলোৱাৰ পিছত আমি এটা ল্যাপটপ যেটো তেওঁলোকে এই ল্যাপটপৰ জৰিয়তে তেওঁলোকে ছাট্টাবাজি বা অবৈধ যি IPLৰ জুৱা আছে সেই জুৱাৰ তেওঁলোকে কাৰ্যকলাপবিলাক চলায় আৰু 8টা মোবাইল ইয়াৰ লগত আইফোনো আছে। আমি 8টা মোবাইল জব্দ কৰিছোঁ আৰু 3টা লেজাৰ বুক যিবিলাক বুকবিলাকত তেওঁলোকে ৰেকৰ্ড ৰাখিছে ক'ত কেনেকুৱা ধৰণৰ IPLৰ জুৱা কিমান মানুহে ক'ত তেওঁলোকে তাত বাজি মাৰিছে এইবিলাক তেওঁলোকে ৰেকৰ্ড ৰাখিছে। তেনেকুৱা 3টা লেজাৰ বুক আমি জব্দ কৰিছোঁ আৰু তাৰ লগতে দুজন ব্যক্তিক আমি মুখ্য ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ। এজনৰ নাম গৌতম ৰয়, son of late গোপাল ৰয়, শিৱাজী নগৰ শিলচৰ আৰু দ্বিতীয়জন হ'ল ৰূপাল মোদক। তেওঁৰ দেউতাকৰ নাম হ'ল সনাতন মোদক, তেওঁৰ ঘৰ একেটা অঞ্চলত শিৱাজী নগৰত। গতিকে দুইজন ব্যক্তিকে পুৱতি নিশা তেওঁলোকে এই যি জুৱা কাৰ্য চলাই থাকোঁতেই আমি তেওঁলোকক ৰেড হেণ্ডেড আমি ধৰিছোঁ আৰু তাত খানতালাচি চলোৱাৰ পাছত বৃহৎ পৰিমাণৰ এই নগদ ধন আমি তাৰ পৰা উদ্ধাৰ কৰিছোঁ। যি নগদ ধন তেওঁলোকে অবৈধ জুৱা IPL জুৱা কৰি পেলাই তেওঁলোকে এই ধন আহৰণ কৰিছিলে। গতিকে সেই যি টকা আছে নগদ ধন আছে সেই নগদ ধন আমি ইতিমধ্যে জব্দ কৰিছোঁ। IPL জুৱাৰ ফলত বৰাক ভেলীত বা আমাৰ কাছাৰ জিলাখনতে বহুতো লোক মানে সৰ্বশ্ৰান্ত হ'ব লগা হৈছে। আপোনালোকে দেখিব যে কিছুমান লোকৰ পৰা তেওঁলোকে আগধন হিচাপে পইচা দিব নোৱাৰা মানুহৰ পৰা তেওঁলোকে চেক লৈ লৈছে আৰু এনেকুৱা ধৰণৰ তেওঁলোকে বহু কাম আমি তেওঁলোকক দেখিছোঁ আৰু এই ধৰণে বহুতো দুখীয়া মানুহৰ পৰিয়ালক তেওঁলোকে সৰ্বশ্ৰান্ত কৰিছে। যিসকল কিংপিন আছে, যিসকলে এইটো চলাই আছে তাৰ এজন মূল ব্যক্তি হ'ল গৌতম ৰয়। তেখেতক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু তাৰ লগতে আনজন ব্যক্তি আছিলে ৰূপাল মোদক, তেওঁকো আমি এৰেষ্ট কৰিছোঁ আৰু ইয়াৰ লগত সম্পৰ্ক থকা আৰু কেইবাজন ব্যক্তিক আমি ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ। তেওঁলোকক আমি শীঘ্ৰে কৰায়ত্ব কৰিম আৰু তেওঁলোকে আমি গম পোৱা মতে এজন লোক বৰ্তমান বহিৰাজ্যত অৱস্থান কৰি আছে। বহিৰাজ্যৰ আৰক্ষীৰ লগত যোগাযোগ কৰি তেওঁলোকক আমি আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ।